আপোনালোকে চাই আছে উদীপ্ত ব্লগছ। তো উদীপ্তৰ আজি ব্লগটো মই চলাই আছোঁ। তো আপোনালোকক দেখাম আজি পল্টন বজাৰখন। তো চাই থাকক। Hey guys, আমি বর্তমান স্টেশনত আছো। তো এয়া চাওক ট্রেন। বলক নহ'লে আমি যাব দিল্লী। বলক ডুবাই যাওঁ ডুবাই। চাব পাৰে চাওক আজি উদীপ্ত এইটো কৰি দিছো মানুহ আজি ধামাকা হ'ব ধামাকা। फौजी साहब नमस्ते, हमारा फेवरेट। ট্রেনখন আস্তে আস্তে রওনা হয়ে যাচ্ছে। গাড়ী আহি আছে, ভুটিয়া গাড়ী এখন ভুটিয়া। তো গাইজ এয়া চাওক গোপাল কৃষ্ণ নামঘৰ। তো ইয়াত ভৰ্তি ক্লাবত আছে, আহিব পাৰে।
নমস্কাৰ মোৰ লগত আজি এই মন্দিৰৰ যিটো শংকৰী জয়গুৰু শংকৰৰ ভাষাত বাপ বুলি কয় তেওঁ আমাৰ লগত উপস্থিত আছে তেওঁৰ গোপাল কৃষ্ণ নামঘৰত তেওঁৰ লগত আমি দুই এষাৰ কথা জানিবলৈ ইচ্ছা কৰিম মন্দিৰৰ বিষয়ে আহকচোন তেওঁ কি কয় হয় আপোনাৰ সম্পূৰ্ণ পৰিচয়টো দিয়কচোন সম্পূৰ্ণ পৰিচয় মোৰ আপোনাৰ এই নামঘৰত মোৰ এতিয়া 93ৰ পৰা ইয়াতে মই আছোঁ আৰু এই নামঘৰ ৰেলৱে মাটি গোটেই ৰেলৱে মাটি দখল কৰি এই নামঘৰটো বনোৱা হৈছে কমিটি গঠন কৰি আপুনি 93ৰ পৰা ইয়াতে 93ৰ পৰা ইয়াতে আছোঁ তাৰপিছত এই নামঘৰটোত আমাৰ 50-60জনমান মেম্বাৰ আছে পুৰুষ আছে মহিলা আছে আৰু লগতে আমাৰ ইয়াত দুই বেলা দুই টাইম নাম প্ৰসংগ সদায় হৈ থাকে আৰু মোৰ লগত এজন এছিষ্টেণ্ট ভকত আছে আপোনাৰ নলবাৰী বটতলা গাঁৱৰ গতিকে তেখেতে শিল্পী এজন শিল্পী তেখেতৰ নাম হ'ল সত্য দাস গতিকে তেখেতে মোক বহুত সহায় কৰি আছে আৰু তেখেতে সহায় কৰাৰ পিছত এই নামঘৰটোৱে বহুত উন্নত হৈ গৈ আছে আৰু এতিয়া আপোনালোকক তিনিজনে আপোনালোকে মিলি মন্দিৰটোত হেৰি কৰি আছে হয় আমি তিনিজনে মিলি ইয়াতে আমি নামঘৰটো পৰিচালনা কৰি আছোঁ কিন্তু আমাৰ দুৰ্ভাগ্য আমাৰ কোনো নামঘৰ কমিটিৰ ফালৰ পৰা কোনো দৰমহা পাতি একোৱেই নাই দিয়া নাই গতিকে এতিয়া আমি আৰু ৰাইজৰ পৰা কিবা এটা কৰি চলি আছোঁ আৰু মোৰ নাম আৰু পৰিচয়টো দিয়কচোন মোৰ পৰিচয় গোপাল কৃষ্ণ নাম আঞ্চলিক নামঘৰে মোৰ পৰিচয় হয় আপুনি যেতিয়া বহুত বছৰ হ'ল এইটোৱে আপোনাৰ ঠিকনা হৈ গৈছে ঠিকনা আৰু গতিকে এতিয়া মোৰ বয়স আপোনাৰ 74 মোৰ নাম সম্পূৰ্ণ বীৰেন্দ্ৰ নাথ পাঠক ঠিক আছে মই এতিয়া ভাগৱত বিষয়ত চৰ্চা কৰি আছোঁ আৰু আপুনি আগুৱাই যাওক সেইটোৱে আমাৰ পৰা কামনা কৰিলোঁ ধন্যবাদ আপোনাৰ নামটো জনাবচোন মোৰ নাম সুৰেন দাস হয় আপুনি কিমান বছৰ ইয়াতে মই 30-35 বছৰমান থাকিলোঁ হয় ঠিকে আছে আপোনালোকে সম্পূৰ্ণ চোৱা চিতা কৰি আছে আৰু মন্দিৰটো হয় ঠিক আছে আৰু আপোনাৰ নাম মোৰ নাম শ্ৰী সত্য দাস নলবাৰী জিলা গাঁও 4 নম্বৰ বটতলা মই এখেতৰ লগত মোৰ দুজনা বুলি মই মানে এখেতক মানি লৈ আছোঁ আজি ইয়াত 9 বছৰ মই এখেতৰ লগতে থাকিলোঁ আৰু এখেতৰ লগত থাকিয়ে বহুত নাম প্ৰসংগৰ ফালৰ পৰা মই কিছু মানে শিকি আছোঁ আৰু আগবাঢ়ি যাই আছোঁ ভগৱন্তৰ কৃপাত শংকৰদেৱৰ আশীৰ্বাদত মই আজি বহুখিনি মানে কৃপা কৰি আছে আৰু বহুত আগবাঢ়ি যাই আছোঁ এইখিনিয়ে মই ক'ব লাগে ঠিক আছে আমিও জনালোঁ আপুনি বহুত আগবাঢ়ি যাওক আৰু যিখিনি আপোনাৰ ইচ্ছা সেইখিনি সফল হওক ঠিক আছে ধন্যবাদ তো গাইজ আমি মন্দিৰৰ এই প্ৰসাদ খাই আছোঁ উদীপ্ত মামা পুৰা প্ৰসাদ খাই আছে চিনাকি গোটাই পোৱা নাই পোনপ্ৰথমে নমস্কাৰ হেৰি এই মন্দিৰটোৰ বিষয়ে আপুনি অলপ কি কৰিব আৰু নাম কীৰ্তন কৰি যাব